আজি বিটিআৰ চৰকাৰ 3 বছৰ সম্পূৰ্ণ হোৱা সম্পৰ্কে আমি বিগত 3টা বছৰে কি কামত সাফল্যতা লাভ কৰিলোঁ তাৰ বিষয়ে আমি উদযাপন কৰাৰ জৰিয়তে ৰোমন্থন কৰিছোঁ। আৰু বিগত 3টা বছৰত আমি বিটিআৰ চৰকাৰ হিচাপে যিখিনি কৰিছোঁ জনসাধাৰণৰ কাৰণে ইয়াত আটাইতকৈ ডাঙৰ সাফল্যটো হ'ল আমি বিটিআৰ অঞ্চলত এটা শান্তি স্থাপন কৰি পাৰিছোঁ। আমি চৰকাৰত অহাৰ আগতে বিটিআৰত বসবাস কৰা যি বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত ঐক্য নাছিল, বুজাবুজি নাছিল। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মানুহক সদায় অবিশ্বাস সন্দেহ তেনেকুৱা অৱস্থাত আছিল। কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছত এই পৰিৱেশ সম্পূৰ্ণ নাইকিয়া হ'ল। এতিয়া আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একেলগে উঠা বহা কৰিব পাৰোঁ, একেলগে কথা পাতিব, একেলগে কাম কৰিব পাৰোঁ। তাৰমানে আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আহিল। বড়ো অবড়ো এই শব্দটো আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু সেইটোৱে আমাক এটা পৰিৱৰ্তন আনিছে আৰু তাৰ ফলত আমি শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰিছোঁ। আমাৰ জীৱনৰ আমাৰ সম্পত্তিৰ নিৰাপত্তা আহিছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ বিটিআৰখন আগুৱাই নিবৰ কাৰণে কাম কৰিব পৰা এটা পৰিৱেশ আমি পাইছোঁ। সেইকাৰণে বৰ্তমান 3টা বছৰৰ যি সাফল্য তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সাফল্য হৈছে আমি বিটিআৰ অঞ্চলত শান্তি স্থাপন কৰিব পাৰিছোঁ। য'ত শান্তি আছে তাত বিকাশ আৰু উন্নয়নৰ কাম দ্ৰুতগতিত আগবাঢ়ি যায়। আমাৰ বিভিন্ন বিৰোধী লোকসকলে বিৰোধী পাৰ্টীয়ে কৈ আছে যে বিটিআৰ চৰকাৰে একো কাম কৰিব পৰা নাই, উন্নয়নৰ একো কাম কৰা নাই। কিন্তু আমি কওঁ যে বিগত 3টা বছৰত আমি প্ৰায় 500 কিলোমিটাৰতকৈ অধিক বেছি ৰাস্তা বনাইছোঁ। বিভিন্ন ঠাইত খোৱাপানীৰ য'ত সমস্যা আছিল সেইখিনি সমস্যা সমাধান কৰিব পাৰিছোঁ। এতিয়াও কিছু বাকী আছে, একেবাৰে সম্পূৰ্ণ হ'ল বুলি মই ক'ব নাযাওঁ, কিন্তু যথেষ্ট আগবাঢ়িছে। আমাৰ গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন কাম কৰিছোঁ। বিশেষকৈ শৈক্ষিক ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ ঐক্য আৰু ইউনিটি, এই গোটেই কামখিনি যথেষ্ট আমি সাফল্য লাভ কৰিছোঁ। আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি আমি অহা দিনবিলাকত বিটিআৰ অঞ্চলৰ সকলো দিশতে আগবাঢ়ি যাব পৰা কামত আমি হাত দিম। প্ৰাক্তন NDBৰ যিটো পুনৰ সংস্থাপন